গুড ইভিনিং মই মনমি'ছ মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া সন্ধিয়া 7:30 বাজিছে আৰু চিপ চিপ বৰষুণত তিতি তিতি আমি দুজনী বজাৰৰ মাজত ঘূৰি ফুৰিছোঁ, কিন্তু চব একদম মানুহেই নাই, একেবাৰে মানুহ নাই। 7:30 যোৰহাটত মানুহ নাই। প্ৰথমতে গঁৰালী গ'লোঁ, গঁৰালীত কাপোৰ চিলাবলৈ দিলোঁ। বাৰ্থডেত উঠা কাপোৰ এতিয়ালৈকে চিলোৱাই নাই, মেখেলা চাদৰ সেয়া চিলাবলৈ দিলোঁ আৰু কেইটামান কুৰ্তি ঠিক ঠাক কৰিবলৈ দিলোঁ। সেইখিনিত ভিডিঅ' কৰা নহ'লে। আৰু ইণ্টাৰেষ্টিং কথা, এই ধামকৈ পৰিলে টেইলাৰিংখনত, লেঙুৱাই আহিছে, এনেকুৱাকৈ পৰিলে নহয়, ভূমিকম্প আহি গৈছেগৈ। ঠিক আছে, আমি আচলতে এঠাইলৈ যোৱা যো-জা কৰিছোঁ, সবিশেষ জনাই থাকিম। টিকেট হৈ গ'ল, খালি ক'ত থাকিম সেইখিনি ঠিক হোৱা নাই। আৰু এতিয়া বৰষুণত তিতি তিতি আমি আহিছোঁ ফুচকা খাবলৈ। ফুচকা খাম, সেইটো এৰিব নোৱাৰোঁ, যিমানে হ'লেও পংখী মই মানে টাউনলৈ আহিলে ফুচকা খামেই আৰু মাৰ্কেটলৈ আহিলোঁ। সেয়াই, ইফালে কালি আবেলিও আমি ঘৰত খাইছিলোঁ, কিন্তু আজিও খাম। এটা বেলেগ ভাল পোৱা জেগা আছে, তাত গৈ খাইছিলোঁ, দেখুৱাম বাৰু। ৰ'ব, ক'ত খাম আমি ফুচকা? এইয়া ফুচকাৱালা পাই গ'লোহি আমি, এইখিনিতে খাম স্কুপছৰ মুখত। হা কি হা ফুচকা ভাল নেদেখিলোঁ, বৰষুণত তিতি আছে, কিবা ঘিণ লাগিলে। গতিকে আমি এইফালে আহিছোঁ, ধচা খাম তাই মই। কেতিয়াবা ইয়াত ৰৈ এনেকৈ খায়ো ভাল লাগে। আপুনি অন্তৰীক্ষ মাছ নিব? মোৰ লগৰ আহি হয় নেকি? এতিয়াহে দেখিছোঁ। কৈছিলে মই পাহৰিয়ে থাকিলোঁ বোলে। কি ক'ত আছে এতিয়া? এই ৰেষ্টুৰেণ্টতে আছে। সি একেবাৰে 11:30 ফোন কৰে। মানুহ থাকে নে ইমান দেৰিলৈকে? তাৰমানে ভাত খোৱা ৰাতি। মই যে কাটিং কৰিছিলোঁ বেঙুন ভেলিয়া কেইজোপা, এই কেইজোপা ধুনীয়াকৈ পাত হৈ গ'ল চব। 15 দিনমান হৈছে নেকি, নে মাহমান হৈছে, একদম ইমান ধুনীয়াকৈ পাত ওলাইছে। এয়া স্কুলৰ পৰা আহিয়ে চিধা শাৰীখন সলাই ৰেষ্টুৰেণ্ট আহিছোঁ। আৰু মোৰ ছাবস্ক্ৰাইবাৰ আচলতে মই এওঁ ফোন কৰি দিলে, জানেনে? এওঁ ফোন কৰি দিয়া মানে আহিছে তোমাক আহা। এওঁ ফোনটো কৰিলে মোৰ বেয়া লাগিলে, গুচি আহিলোঁ লগে লগে। আহিয়ে মানে গাড়ীত ৰখাই লৈছো, ৰখাই পেলাই মই ডিগ্ৰী যেতিয়া দেখিছো লগে লগে সোমাই আহিছো। মোক মানে বহুত দিনৰ পৰা অকলে মন কৰি আছে। গাঁৱৰ পৰা আহিছে মানুহটি পৰি ভাল লাগিলে, ইমান ভাল লাগিলে। আকৌ হেৰিয়ৰ কাৰণে শুভেচ্ছা দিলো, ধন্যবাদ। আমি যাতে একদম মানে ভাল ভাল নিউজ পাওঁ আৰু টিভি দেখো আৰু চেষ্টা কৰিম, সেই বুলি ক'লে মোৰ ভয় লাগে। কেলে ইমানখিনি পজিটিভ মাইণ্ড লৈ যাব, একদম থেংক ইউ চেষ্টা কৰিম। ভাল লাগিলে। ঘৰলৈ গ'লোঁ, ৰেষ্টুৰেণ্ট গ'লোঁ, ৰেষ্টুৰেণ্টৰ পৰা বজাৰৰ পৰা আহি ভাতকেইটা খাই চিধা বহিছোঁহি, কাৰণ আপোনালোকক এটা ভাল খবৰ দিবলৈ আছে। মই এনাউন্সমেণ্টটো দিয়াই নাই, কেতিয়াবাই দিব লাগিছিলে, দেৰিয়ে হৈছে অৱশ্যে। আপোনালোকে লাষ্ট ভিডিঅ'ত যিমানখিনি মোক কমেণ্ট কৰিছিলে, শুভেচ্ছা দিছিলে, আশীৰ্বাদ দিছিলে, আপোনালোকৰ আশীৰ্বাদ ফলিয়ালে। মই গুৱাহাটীৰ ছেকেণ্ড ৰাউণ্ডো পাৰ কৰিলোঁ, মানে ছেকেণ্ড ৰাউণ্ড মই চিলেক্ট হ'লোঁ কলকাতা অডিশ্যনলৈ। গতিকে মই নাজানো, ভয় লাগি আছিলে বাৰু, কিন্তু আপোনালোকক কৈছিলোঁৱেই মোৰ অভিজ্ঞতাখিনি। বাৰু যি কি নহওক ভাল খবৰটো দিলোঁ। এতিয়া কলকাতা ৰাউণ্ড আছে, নাজানো আকৌ আপোনালোকৰ আশীৰ্বাদৰ মোক প্ৰয়োজন হ'ব। তাত 2টা ৰাউণ্ড হ'ব। প্ৰথম ৰাউণ্ডটো একেই, এটা ডিছ বনাই নিব লাগিব, আৰু ছেকেণ্ড ৰাউণ্ডটো যদি আমি সেইটো ৰাউণ্ড পাৰ কৰোঁ তেতিয়াহ'লে আকৌ আমাক তাত বনাবলৈ দিব। একেই আমাৰ টিভিত দেখুওৱা নিচিনাকৈ 1 ঘণ্টামান সময় দিব চাগে, আৰু 5 মিনিটমান পেণ্ট্ৰি খুলি দিব। গতিকে সেয়া 2টা টাফ আছে, আৰু তাতোতো ইয়াতকৈও অলপ চাগে জটিল হ'ব। গতিকে নিজকে মোৰ চিন্তাত চকু সোমাই গৈছে। আপোনালোকে চাওক, চকুগুৰি পূৰা ক'লা পৰি আছে, চকু সোমাই গাঁতত পৰিছে। অইনটো একো নহয়, মোৰ টেনশ্যন মানে
কাৰণ ইমান সকলোৱে মোক মোলৈ ফোন কৰিছে, শুভেচ্ছা দিছে, কৈছে পাৰিবা, তুমি পাৰিবা বা আপুনি পাৰিব। কিন্তু কথা হ'ল মই একেবাৰে প্ৰেক্টিছ কৰিবলৈ সময় নোপোৱা হৈছোঁ। সময় চাগে নাপামো। যোৱাবাৰ নিচিনাকৈ মই আগদিনাখন বজাৰ চজাৰ কৰি কিবা এটা কৰি তেনেকৈয়ে লৈ যাম। আৰু মই ভাবিছোঁ সদায় মই বনাই থকা বা যিটোত মোৰ হাত আছে সেই তেনেকুৱা এটা ৰেচিপি লৈ গ'লে যোৱাবাৰ নিচিনাকৈ মোৰ প্ৰব্লেম নহয়। কাৰণ মোৰ কাৰণে এটা সুবিধা হৈছে মই কিছুমান বস্তু মই বনাই থাকোঁ, আৰু মই আগতে বহুতবাৰ এনেকুৱা ৰেচিপি মোৰ চেনেলত দিছোঁ, কেইবাবাৰো দিছোঁ। তথাপিও মই কেইটামান ৰেচিপি মনতে ভাবি আছোঁ। কি ভাবিছোঁ কি নাই মই কলকাতা অডিশ্যনৰ পৰা আহি পেলাই ক'ম, আৰু কি হয় সেইটোও জনাম, আপোনালোকক আপডেট দি গৈ থাকিম। আৰু আশীৰ্বাদ কৰিব আকৌ এবাৰ। গতিকে ভিডিঅ'টো ইমানেই, আৰু বেলেগ একোৱেই নাই, কাৰণ মই সময়ো পোৱা নাই আৰু মোৰ মনো যোৱা নাই বেলেগে কুকিং কৰি আপোনালোকলৈ ৰেচিপি আগবঢ়াবলৈ। যি কি নহওক আশীৰ্বাদ কৰিব। আৰু 12 তাৰিখে ৰাতিপুৱা বাছত যাম গুৱাহাটীৰ পৰা ফ্লাইট আছে 7:20। গতিকে বাহিৰে এয়াৰপৰ্ট যাম, গুচি যাম। তাতে মোৰ কাজিন এজনী থাকে, ভাবিলোঁ হোটেল নলওঁ, তাতে ল'ব লাগিব, কাৰণ আমিতো তাত বনাবগৈ লাগিব। ৰাতি গৈ পেলাই বনামগৈ, আৰু ৰাতিপুৱা আকৌ 8টা বজাত পামগৈ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আশীৰ্বাদ দিব। বাই বাই।